সপোনত নিজে বা বেলেগক ঝাৰু লগাই থকা দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত নিজে বা বেলেগক ঝাৰু লগাই থকা দেখা কেনেকুৱা সপোন হয়। অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। বন্ধু বান্ধৱীসকল, সপোনত নিজে বা বেলেগক ঝাৰু লগাই থকা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত নিজে বা বেলেগক ঝাৰু লগাই থকা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত নিজে বা বেলেগক ঝাৰু লগাই থকা দেখা বেলেগ বেলেগ অৰ্থ হয়। সপোনত যদি কোনোবা ব্যক্তি বা মহিলাই যদি নিজে ঝাৰু লগাই আছে তেন্তে এই সপোন বেয়া সপোন মনা হৈছে। এই সপোনে এইটোৱে সংকেত কৰে যে তেওঁৰ ঘৰত চুৰি হ'ব পাৰে বা চুৰ হ'ব পাৰে। এই সপোনে এইটোৱে সংকেত কৰে। আৰু যদি সপোনত যদি বেলেগক ঝাৰু লগাই থকা দেখা যায় তেন্তে এই সপোন ভাল সপোন মনা হৈছে। আৰু এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত বা ভৱিষ্যতত তেওঁৰ ধন লাভ হ'ব।